নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেল Techhelp লৈ বন্ধুসকল আপোনালোকে এতিয়া সকলো জানিয়ে চাগে এটা সোশ্যাল মিডিয়া সকলোতে টিকটক ভাৰ্চেছ ইউটিউব চলি আছে টিকটক আৰু ইউটিউবৰ মাজত কাজিয়া সূত্ৰপাত হ'ল এজন টিকটকাৰ বাবে তেওঁৰ নাম হৈছে আমিৰ সিদ্দিকী তেওঁ ইনষ্টাগ্ৰামৰ লাইভ আহি ইউটিউবৰ বিষয়ে বহুত বেয়াকৈ কৈছে আৰু ইউটিউবৰ ৰস্টাৰ সকলে তেওঁৰ ৰিপ্লাই দিয়াৰ এজন ফেমাছ ৰস্টাৰ কেৰিমিনাটিয়ে তেওঁৰ ভিডিঅ'টো ৰিপ্লাই দি এটা ৰোষ্ট কৰিছিল আৰু টিকটকাৰ সকলে সেই ভিডিঅ'টো ৰিপৰ্ট দি ইউটিউবৰ পৰা ডিলিট কৰাই দিয়ে এই ঘটনাটোৰ পিছতে ইউটিউবাৰ মিমাৰ সকলোৱে টিকটকৰ ৰেটিং 4.6 ৰ বৰ্তমান 1.6 কৰি দিলে সকলো মানুহে ভাবি আছে যে টিকটকৰ ৰেটিং কমি গলে টিকটকটো বেন হ'ব কিন্তু ৰেটিং কমি গলে টিকটক বেন নহয় ৰেটিং কমিলে টিকটকটো মাত্ৰ প্লে ষ্টৰৰ ৰেংক নকৰিব বা প্লে ষ্টৰৰ সাজেশন লিষ্টত নাহিব এটা মূল কথাটো হৈছে টিকটক কেনেকৈ বেন হ'ব টিকটক বেন কৰিবলৈ আপোনালোকে টিকটকৰ প্লে ষ্টৰত ৰিপৰ্ট মাৰিব লাগিব যিমানেই টিকটকটোৰ ওপৰত মানুহে ৰিপৰ্ট মাৰিব সিমানেই টিকটকটো বেন হোৱাৰ সম্ভাৱনা বেছি টিকটকটো বেন হোৱা বহুতো প্ৰয়োজন কাৰণ টিকটকটো হৈছে এটা চাইনিজ কোম্পানী আমি যদি টিকটকটো ব্যৱহাৰ কৰি থাকো আমাৰ কিছুমান পাৰ্সোনেল ডাটা লছ হোৱাৰ বহুতো সম্ভাৱনা আছে সেইবাবে আমি সকলোৱে টিকটকটো বেন কৰিব লাগে এতিয়া আপোনালোকে টিকটকটো কেনেকৈ ৰিপৰ্ট কৰিব মই অলপ দেখাই দিছো দেখাবলৈ বলক মোবাইল স্ক্ৰিনলৈ যাওঁ বন্ধুসকল প্ৰথমে আপোনালোকৰ মোবাইলৰ প্লে ষ্টৰটো ওপেন কৰিব প্লে ষ্টৰটো ওপেন কৰি টিকটক সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত এনেকৈ টিকটকটো উলিয়াই ল'ব টিকটকটো উলিওৱাৰ পিছত আপোনালোকে ইয়াত যেটো দেখা পাইছে 3 ডট সেই অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত যেটো আছে ফ্ল্যাগ এজ ইনএপ্ৰোপ্ৰিয়েট হেতুত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে বহুত অপচন দেখা পাইছে ইয়াতে আপোনালোকে যেটো টিকটকৰ বিষয়ে যিকোনো এটা ফিডবেক দিব পাৰে মই ইয়াত এটো হেডফুলৰ এবজিউচিভ কন্টেন্ট দিছো হেতু দি আপোনালোকে ইয়াতে সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছতে টিকটকত হেতু পাই যাব আৰু এনেকৈ এটাকৈ টিকটকত ফিডবেক দি আমি টিকটকটো বেন কৰিব লাগিব বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক কৰিব কমেন্ট কৰিব আৰু যেটো মোৰ চেনেল হেতু সাবস্ক্ৰাইব কৰি আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে বিচাৰে টিকটকটো বেন হ'ব তেতিয়া আপোনালোকে কমেন্ট বক্সত জনাব